যেটো টেন্ট বনাইছো ন ৰাতিটো থাকিব লাগিব হেহে অলপ ভালকে প্ৰস্তুতি চলাই লওঁ ফাইনালি গাইছ এফালে টাইম চাব পাৰে পুৰা 6টা 7 হৈ গ'ল 6টা বজাত চ্যালেঞ্জটো ষ্টাৰ্ট কৰিম বুলি কৈছিলো ফাইনালি এফালে ধুনীয়াকে পুৰা ব্ৰেড লৈ লৈছো এটা পুৰা গৰকো খাই লওঁ বৰ্তমানে 6:30 বাজিলে ৰমেন্দাৰ চ্যালেঞ্জ এদাই হ'ল সি গমেই পোৱা নাই গাইস ফাইনালি উঠিলো গমেই পোৱা নাই টাইম 7:30 হৈ গ'ল নেকি 7:30 বাজি গ'ল 6:35 হৈ গ'ল চ্যালেঞ্জ ষ্টাৰ্ট হৈছিলে কালি 6:10 পৰা সাকসেস হলো নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰমেন ভূঞান 2.0 আজি আমাৰ চেনেলৰ আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ ভিডিঅ'টো প্ৰথমতে কৈছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে একদম প্ৰথমৰ পৰা শেষলৈকে চাব একদম ধামাকাদাৰ হ'ব মানে উৰুকা যিটো ভিডিঅ' দিছিলোঁ সব বহুতে কমেণ্ট কৰিছিলে মানে যিটো আমি ঘৰ বনাই আমি খানা খাইছিলোঁ ন এবাৰ তো তাত মানে নাইট মানে কেম্পিং মানে অৰ্থাৎ চেলেঞ্জিং এটা ভিডিঅ' বনাব কৈছিলে চ' সেই বুলিয়ে আজি বৰ্তমান ধুনীয়াকৈ মানে ঘৰ চলো এনেই ভাঙি পেলোৱা হৈছিলে বাৰু সেই লগত আমি খাইছিলোঁ এনেই মাঘৰ বিহু উৰুকা আমাৰ মুম্পিনুবহঁতৰ ঘৰতে কিন্তু আকৌ ধুনীয়াকৈ ৰিপেয়াৰিং কৰিব লাগিব আপোনালোকক আজি ভিডিঅ'টোত সকলোখিনি দেখাব চেষ্টা কৰিম কেনেকৈনো কি হয় মানে ৰাতিকৈ হ'ব চেলেঞ্জটো পুৰা 12 ঘণ্টা চেলেঞ্জ কৰিম আজি A to Z আপোনালোকে দেখা পাব মানে ঘৰটোৰ ভিতৰতে থাকিম চ' সকলোখিনি গম পাই থাকিব তো ভিডিঅ'টো একদম শেষলৈকে চাব এতিয়া বৰ্তমান ঘৰটো ধুনীয়াকৈ বনাই লওঁ আপোনালোকক দেখাই আছোঁ সাম্প্ৰতিক চাই থাকিব তো ব'লক তেন্তে আমি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আকৌ এবাৰ কৈছোঁ একদম প্ৰথমৰ পৰা চাব শেষলৈকে চাব ভাল পাব চাই তো ফাইনেলি সেইফালে বহুতখিনি কষ্টৰ ফলত এইফালে পূৰা বনাই হৈ গ'ল যিটো পূৰা আমি টেণ্ট বনাইছিলোঁ এতিয়া আজি ৰাতি চেলেঞ্জটো কৰিবলৈ দেখা পাইছে পূৰা হোৱাইট হয় ৰাতিটোহে জানে আজি কি হয় ভগৱানে জানে এইফালে দেখা পাইছে ফাইনেলি পূৰা বৰ্তমান হৈ গ'ল এইফালে দেখা পাইছে মানে জেগাটো পূৰা উখুৰা মুখোৱা ন ৰাতিপুৱা ইয়াত কাৰণ শুবও লাগিব সেইকাৰণে অলপ ধুনীয়াকৈ পাৰি দিম পূৰা নেচাৰেল বস্তু নৰা পাৰি দিম এতিয়া বৰ্তমান যাওঁ এতিয়া নৰা অলপ কাটি আনোগৈ তাৰপৰা ইয়াত পাৰিব লাগিব ধুনীয়াকৈ টেণ্ট বনাইছোঁ ন ৰাতিটো থাকিব লাগিব সেয়েহে অলপ ভালকৈ প্ৰস্তুতি চলাই লওঁ কাৰণ উৰুকা দিনাখন এইটো প্ৰায় ঘূৰি মেলি প্ৰায় 1 ঘণ্টা 2 ঘণ্টামানহে টেণ্টটোত থাকিছোঁ কিন্তু এতিয়া দেখা পাইছে ন গোটেই পূৰা হোৱাইট হয় সেই ৰাতিটো কি হয় ভগৱানে জানে আৰু আপোনালোকে কৈছোঁ ভিডিঅ'টো এটা লাইক কৰিব এটা ভিডিঅ' এনেকৈ বনাব জানে বহুতখিনি কষ্ট হয় আৰু খৰচাটোতো আছে এতিয়া বস্তু আনিব লাগিব কিবাকিবি অলপ চ' কি আনো সকলোখিনি দেখাম এতিয়া প্ৰথম ইয়াৰ পৰাই আছে নৰা অলপ আছে চ' নৰা অলপ কাটি লওঁ তাৰপৰা ধুনীয়াকৈ তাত পাৰিবগৈ লাগিব ফাৰ্ষ্ট এতিয়া নৰাটো কাটি লওঁ You don't see the things I see. I'll tell you things you won't believe. Above the skies. ধুনীয়াকৈ আপোনাৰ নৰা চৰা নি পিনি মানে পাৰি দিলোঁ চব কুচন চুচন ধুনীয়াকৈ পাৰি দিলোঁ দেখা পাইছে এইফালে ধুনীয়াকৈ তো বৰ্তমান এতিয়া ৰাতি হোৱালৈ অপেক্ষা পূৰা ৰাতি হোৱাৰ লগে লগে ঠিক 5-6 মান বজাৰ পৰা ষ্টাৰ্ট কৰিম পূৰা ৰাতিপুৱা 5-6 মানে যিটো টাইমৰ পৰা ষ্টাৰ্ট কৰিম সেইটো টাইমলৈকে পূৰা 12 ঘণ্টা থাকিম পূৰা ঘৰটোৰ ভিতৰতে আপোনালোকক দেখাম বাৰু
এতিয়াৰ পৰা ৰাতি হওক আৰু বহুতখিনি বস্তু আনিবলগীয়া আছে, সকলোখিনি আনিবগৈ লাগিব। তাৰপৰা ৰাতিকৈ লগ পাই আছোঁ, এতিয়া বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ডাইৰেক্ট ৰাতি লগ পাই আছোঁ। এতিয়া পূৰা সকলোখিনি পূৰা কমপ্লিট হৈ গ'ল, ত' ডাইৰেক্ট ৰাতি লগ পাই আছোঁ। ত' বৰ্তমান সেনেকৈ এতিয়া পূৰা ৰাতি হৈ গ'লে, ত' ধুনীয়াকৈ আজি যিটো কেম্পিং অৰ্থাৎ চেলেঞ্জিং ভিডিঅ' বনাম বুলি কৈছিলোঁ, বৰ্তমান এতিয়া আহি গ'লোঁ পূৰা য'ত ভিডিঅ'টো শ্বুট কৰাৰ কথা আছিলে। বৰ্তমান এইফালে দেখা পাই সকলোখিনি একদম পূৰা লাইটিং এইফালে দেখা পাইছে, লগতে এইফালে জুই চুই এইটো ফুৱাব, মানে সিহঁতি থাকিব ন আজি, সিহঁতিও আহিছে, সিহঁতি ফুৱাব। বাদ বাকী এইফালে পূৰা লাইট চাইট লাগি গ'ল। ইয়াৰ ভিতৰতে আজি ৰাতি চেলেঞ্জ কৰাব, মানে ঠিক 6 বজাৰ লগে লগে মই পূৰা সোমাম, পূৰা 12 ঘণ্টা থাকিম পূৰা এই ঘৰটোৰ ভিতৰতে, তাৰপৰাহে ওলাম। তো 6 বাজিলক, তাৰপৰা আপোনালোকক লগ পাই আছোঁ, দেখাই আছোঁ, সকলোখিনি চাই থাকিব। There were days when I fell apart. Just keep following your heart. Keep that hope, 'cause it's hope that dies the last. To never give up. ফাইনেলি গাইছ, এইফালে টাইম চাব পাৰে পূৰা 6:07 হৈ গ'ল। 6টা বজাত চেলেঞ্জটো ষ্টাৰ্ট কৰিম বুলি কৈছিলোঁ। চেলেঞ্জটো ষ্টাৰ্ট কৰিব লাগে, পূৰা সকলোখিনি ধুনীয়াকৈ ছেটিংছ কৰি ল'লোঁ। ভিতৰত কি আছে আপোনালোকক সকলোখিনি ভিডিঅ'টো চাই থাকিব, গম পাই থাকিব। এতিয়া বেছি দেৰি নকওঁ, এতিয়া টাইম হৈছে 6:07 ন, পূৰা কাইলৈ পূৰা মৰ্ণিং 6:07লৈকে পূৰা ঘৰটোৰ ভিতৰতে থাকিম। খানা পিনা আজি বাদ বাকী খানা পিনা মানে কি হয় সকলোখিনি ভিতৰত সোমাই লওঁ, তাৰপৰা কৈ থাকিম আপোনালোকক। তেতিয়া বৰ্তমান ভিতৰলৈ সোমাই যাওঁ, চ' সকলোখিনি দেখাই থাকিম, ভিডিঅ'টো চাই থাকক শেষলৈকে। পূৰা দেখা পাইছে একদম জুই চুই পূৰা জ্বলাই ল'লে সিহঁতি, আৰু এটা বান্দা আমাৰ অহাই নাই, সিহঁত আহিছে, সিহঁতি পূৰা জুই চুই লগাই এতিয়া বহি থাকিব ইয়াতে। তো ভিতৰত মই সোমাই থাকিম, মই এবাৰ সোমোৱাৰ পিছত আৰু ওলাব নোৱাৰোঁ, সেইটো কাৰণে পূৰা ৱাৰ্ম আপ পূৰা কৰি লৈছোঁ। আৰু তাততো বেছিকৈ মানে উঠা বহা মানে বেছি উঠি থাকিব নহয়, বহি থাকিব পাৰি, শুই থাকিব পাৰি। তো বাদ বাকী এতিয়া ভিতৰত ফাইনেলি সোমাই দিওঁ এইফালে। এইফালে বৰ্তমান এতিয়া সোমাই আহি গ'লোঁ পূৰা ভিতৰত, ইয়াতে থাকিব লাগিব। এতিয়া ধুনীয়াকৈ চেলেঞ্জ পূৰা ষ্টাৰ্ট, পূৰা ৰাতিপুৱা আকৌ এণ্ডিং কৰিম পূৰা 6:10। 6:10 সোমাইছোঁ, ৰাতিপুৱা 6:10হে এণ্ডিং কৰিম। চ' এনেকৈ এতিয়া বৰ্তমান চেলেঞ্জ ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া সকলোখিনি বস্তু আগফালে লাগি আছে বাৰু, ইয়াৰ পৰা শ্বৰ্ট দেখা পাব আপোনালোকে, ধুনীয়া ধুনীয়া শ্বৰ্ট, পূৰা টাইমিং শ্বৰ্টো দেখা পাব, লগতে চিনেমেটিক শ্বৰ্ট সকলোখিনি দেখা পাই থাকিব। যদি বাহিৰৰ পৰা কেমেৰা এডি কৰিব পাৰে সেইটোক দিম, তো দেখা পাব। এতিয়া ধুনীয়াকৈ চেলেঞ্জ ষ্টাৰ্ট হৈ গ'ল, দেখা পাইছে ঘৰটো এইটোৱে হৈছে। ইমান দেৰি ভিতৰত সোমাই আহিলোঁ ন, চ' দেখা পাইছে ওপৰত বহুতখিনি ফুটাও আছে, যদি বৰষুণ চৰষুণ আহি যায় কি হয় নাজানো। চবফালে দেখা পাইছে মানে হোৱাইট কালাৰ হয়, যিমানখিনি টিপাল মানে ইয়াত লগাই থৈছোঁ সকলোখিনি হোৱাইট কালাৰৰ হয়। তো হোৱাইট কালাৰৰ ভিতৰতে পূৰা ৰাতিটো আজি কটাব লাগিব। আৰু এইখিনিতে খানা বুলি ক'লে মানে কি হয়, আমাৰ এইফালে আমি অকল কি কওঁ, ৰাতি হ'লে পূৰা ভাত খাওঁ। চ' আজি ভাত চাত খোৱা নহ'ব, মই পূৰা আজি দিনৰ 12টা বজাতে খোৱা ভাত, এতিয়ালৈকে খোৱাই নাই বাৰু, পিছবেলা নাখাওঁৱে এনেও। এতিয়া ৰাতিও পূৰা ভাত চাত খোৱা নহয়। তো এতিয়া খানা পিনাৰ কাৰণে কি আনিছোঁ আপোনালোকক অলপমান দেখাব বিচাৰিছোঁ, চাই লওক। এনেকৈ খানা বুলি ক'বলৈ ইমান হেভিকৈ নাই। এইফালে দেখা পাইছে পূৰা চিপছৰ পৰা ধৰি এইফালে পূৰা লেইছ এপেটি আছে, পূৰা চুৱাইষ্টিক আছে, এইফালে মিমি আছে, এইফালে আন্দা আছে। চ' এইকেইটাই আজি পূৰা ৰাতিটো কটাব লাগিব। ৰাতিটো কি হয়তো নাজানোৱেই, তো যিমান যি হয় সকলোখিনি দেখামেই। চ' ভাত চাত খোৱা নহ'ব, আজি পূৰা ৰাতিটো এইকেইটা খাই পিনে কটাব লাগিব। আৰু আপোনালোকক সকলোখিনিতো দেখাম বুলি কৈছোঁৱেই। চ' যি হয় মানে আজিৰ ভিডিঅ'টোত, চ' মানে যদি কিবা প্ৰব্লেমো হয় ন, চ' সকলোখিনি আপোনালোকৰ মাজতে ধুনীয়াকৈ উপস্থাপন কৰিম। আৰু চেলেঞ্জ মানে এনেকৈ আজিলৈকে ইউটিউবত অহা প্ৰায় আজি 2 বছৰ 3 বছৰ হৈ গ'ল, এনেকুৱা ধৰণৰ মানে চেলেঞ্জিং ভিডিঅ' আজিলৈকে বনোৱা নাই। চ' সেইদিনা যিটো ভিডিঅ' দিছিলোঁ উৰুকা ভিডিঅ'টোত, আপোনালোকেও ক'লে যেতিয়া বোলো ময়ো ভাবিলোঁ ধুনীয়াকৈ এটা ভিডিঅ' বনাওঁ, চেলেঞ্জকে কৰোঁ বোলো। আজি আকৌ নতুনকৈ সকলোখিনি মানে মেৰামতি কৰিবলগীয়া হৈ গ'ল। চ' মেৰামতি কৰি বৰ্তমান এতিয়া চেলেঞ্জটোত আহিছোঁ। চ' সকলোখিনি দেখাই থাকিম, তো চাই থাকিব। এতিয়া টাইম বেছি হোৱা নাই, সোমোৱা প্ৰায় 10 মিনিটমান হৈছেহে, ৰাতিটো আছেই। কি হয় সকলো গম পাই থাকিব। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে, স্কিপ নকৰিব ধুনীয়াকৈ। আধা ঘণ্টামান হৈছে, কিন্তু কি ক'ম, যি মানে ঠাণ্ডা লাগি আছে, পূৰা ঠাণ্ডা হাৱা সোমাইছে। এতিয়া বৰ্তমান হৈ আছে 15 ডিগ্ৰী চেলচিয়াছতে পূৰা ঠাণ্ডা হৈ আছে। ৰাতিটো পকৌ ঠাণ্ডা হ'ব, কি হয় ভাবি পোৱা নাই। চ' সেইদিনাখনি খানা খাওঁতে আগত জুই লাগি আছিলে, সেই আগতে এতিয়া যেনেকৈ জুই লাগি আছে, জুই খুৱাই আছে ন, সিহঁতি দেখা পাইছে, সিহঁতি পূৰা ধুনীয়াকৈ জুই পূৰা খুৱাই আছে ন। সেইবাবে মানে কি বুলি ক'ম মানে, এতিয়া ঠাণ্ডাটো মানে অলপ লাগিবই, একো নাই। তো ৰাতি কি হয় ভগৱানে জানে, আপোনালোককতো দেখাই আছোঁ সকলোখিনি। তো স্কিপ নকৰিব, চাই থাকক। এতিয়া বৰ্তমান আধা ঘণ্টা হৈছে, গোটেই ৰাতিটো কটাব লাগিবই, তো সকলোখিনি দেখাই থাকিম, চাই থাকক। তো এতিয়া
অলপ আকৌ ৰেষ্ট লওঁ প্ৰায় সিহঁতি পূৰা আগত জুই ফুৱাই আছে মই ঠাণ্ডা ৰখি আছোঁ কি ক'ম ভাল লাগিছে ৰুমতে সোমাই আছোঁ আৰু কি ক'ব এতিয়া টাইম হৈ গ'ল 8টা পূৰা 2 ঘণ্টা কমপ্লিট কৰিছোঁ এতিয়ালৈকে মানে এনেই যদি মানে থকা হয় শুই থকা হয় মানে একদম টাইমটো মানে কেতিয়া যায় পাত্তাই নাপাওঁ কিন্তু অথনিৰ পৰা সোমাই আছোঁ মানে কিবা লাগি গৈছে তো ভাত চাতো খোৱা হোৱাই নাই দিনতে খোৱা এতিয়া এইবিলাক বহুতখিনি বস্তু আনি থোৱা আছে এতিয়া দুটা এটা কিবা কিবি খাম আৰু খাই লওঁ মানে চ' তাৰপৰা আপোনালোককো লগ পাই আছোঁ বেছিকৈ শ্বুট কৰি থকা নাই মানে ৰাতিটো আৰু কি হয়নো হিচাপ নাইয়ে ন তো দেখাব লাগিব আপোনালোকক সকলোখিনি জাৰ্ণি তো চাই থাকক এতিয়া প্ৰথমতে এইফালে আছিলে আণ্ডাও আছে এতিয়া আণ্ডা খাওঁ নে ব্ৰেড খাওঁ নে কিবা কিবি এটা খাওঁ আৰু তাৰপৰা এতিয়া খাই বৈ লওঁ ধুনীয়াকৈ এতিয়া ব্ৰেডো আছে তাৰ প্ৰথম ব্ৰেডটো খাই লওঁ তাৰপৰা আৰু এইবিলাক খাব লাগিব লাহে লাহে খাই থাকিম চেলেঞ্জ কৰি আছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো এইডোখৰলৈকে চাইছেহি চ' প্লিজ কৈছোঁ মানে একদম অনুগ্ৰহ কৰি কৈছোঁ ছাবস্ক্ৰাইব কৰি দিয়ক এটা মানে এনেকৈ ভিডিঅ' বনাবলৈ ন বহুতখিনি কষ্ট হয় মানে যি ঠাণ্ডা দি আছে এতিয়াতো ঠাণ্ডা পৰা 20 ডিগ্ৰী চেলচিয়াছৰ ওপৰত গৈছেগৈ মানে সিহঁতি আগত জুই ফুৱাই আছে মই ঠাণ্ডাত মানে হাত কিবা কিবি লাগি গৈছে আৰু ফুটা চুটাটো বহুত আছে ন জাষ্ট মানে টিৰপালৰ ঘৰ হয় এইটো টিৰপাল ফুটা ফুটলিটো আছেই চ' বহুতখিনি হাৱা চাৱা সোমাই মানে ঠাণ্ডাত কি ক'ম একদম বাহিৰত থাকিলে জানেই আপোনালোকে কেনেকুৱা লাগে চ' আপোনালোকক কৈছোঁ সকলোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যদি লাইক নকৰে শ্বেয়াৰ কৰি দিব যে সকলোখিনি যদি কৰি দিয়ে মই বহুত ভাল পাম আৰু নেক্সট ধামাকা চেলেঞ্জ কৰিম এই চেলেঞ্জটো যদি আপোনালোকৰ পৰা অলপ ছাপোৰ্ট পাওঁ ফাইনেলি এইফালে ধুনীয়াকৈ পূৰা ব্ৰেড লৈ লৈছোঁ এতিয়া পূৰা ব্ৰেডটো খাই লওঁ আজিতো ভাত চাত খোৱা নহয় আপোনালোকে জানেই বস্তুখিনি আনি থৈছোঁ এইখিনিয়ে খাই আজি থাকিব লাগিব মানে সদায় ভাত খাই থকা হয় ন চ' ভাতটো যদি এইকণ সময়ত নাপাওঁ মানে কিবা কিবি লাগে হ'লেও এনেকৈ চলাব লাগিব খানা পিনাটো খাই লওঁ তাৰপৰা লগ পাই আছোঁ চাই লওঁ বৰ্তমান এতিয়া পৰা এই কণীকেইটাই আজি সাৰথি বুলি ক'ব লাগিব কণীকেইটাকে খাই আছোঁ আগফালে পূৰা মিউজিক ছিষ্টেম পূৰা হৈ আছে পূৰা মিউজিক বাজি আছে এতিয়া পূৰা আণ্ডাকেইটা খাই লওঁ আণ্ডাকেইটা খাই বৈ আকৌ বহুতখিনি বস্তু আছে বাৰু একো নাই ৰাতিটো চলি যাব ধুনীয়াকৈ চাই থাকক গাইছ আপোনালোকক যদি এতিয়া টাইমটোৰ কথা ক'বলৈ যাওঁ পূৰা 9টা বাজিছেহে ঠাণ্ডা মানে একদম নেক্সট লেভেল লাগিছে একদম আগত জুই লাগি আছে মানে একদম হাতটো কেনেকৈ শিকোঁগৈ মানে একদম লাগি গৈছে কি বুলি ক'ম ধুনীয়াকৈ এতিয়া খানা অলপ চলপ খালোঁ বাৰু আৰু অলপমান আছে সেইখিনি অলপ পিছত খাব লাগিব ধুনীয়াকৈ ত' এনেকৈ এতিয়া বৰ্তমান 9টা বাজিছে প্ৰায় 6, 7, 8, 9 পূৰা 4 ঘণ্টা হৈছে এতিয়ালৈকে 4 ঘণ্টা সময় পূৰা এইডোখৰতে পূৰা বহি মেলি আছোঁ কাপোৰখন লৈ মই বহি আছোঁ হয় আপোনালোকে ভাবিছে ঠাণ্ডা লগা নাই চাগে কাপোৰখন লৈ ধুনীয়াকৈ বহি আছে কিনো ত' যিখিনি হাৱা যিখিনি আহি আছে মানে কি বুলি ক'ম এখন কাপোৰ দেখা পাইছে পূৰা চেঁচা পৰি আছে গোটেই একদম শীতল আপোনালোকে বিশ্বাস কৰিব সঁচাই ক'লে যি হৈছে আজি এক্সপেৰিমেণ্ট মানে মোৰ লগত এনেকুৱা ঘৰত থাকিলে কেনেকুৱা এটা ফিল হয় চ' সকলোখিনি আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰি আছোঁ তো ওপৰত দেখা পাইছে এইটো এটা ফুটা এইখিনি ফুটা এইবোৰ ওপৰত দেখা পাইছে ফুটা কিমান ফুটা দেখা পাইছেনে ঢেৰ ফুটা আছে টিৰপালখিনি আছে হয় কিন্তু যদি কমপ্লিট মানে এইখিনি নিচিনা যদি হ'লহেঁতেন ন পূৰা ইমান ঠাণ্ডা ফিল নকৰিলোহেঁতেন কিন্তু এতিয়া টিৰপালখিনি বহুত বেছি কম আছে চ' সেইবাবে পূৰা ঠাণ্ডাটো অলপ বেছি হৈছে তো সোনকালে আকৌ অলপ টোপনি মাৰিব লাগিব টোপনি মাৰিলে ঠাণ্ডাটো কেতিয়া কি হয় পাত্তা নাপামগৈ তো চাই থাকক
এইফালে দেখা পাইছে গাইজ মানে এইফালে কি হ'ল পূৰা হাৱা বহুত মাৰি আছিলে সেয়েহে অলপমান এইফালে কাপোৰ এখনো দি দিলোঁ টাইম এতিয়া হৈছে আপোনালোকৰ যদি এতিয়া টাইম ক'বলৈ যাওঁ বেছি টাইম হোৱা নাই চ' 10টা বাজিছে তো প্ৰায় 6 7 8 9 10 5 ঘণ্টা কমপ্লিট কৰিছোঁ এতিয়ালৈকে আৰু ৰাতিটো আছেই চ' এতিয়া বেছি মানে কথা বতৰাও কৈ নাথাকোঁ মানে এতিয়া শুই যোৱা মানে অলপ শুই যাওঁ মানে সাৰ পাই থাকিলে কি হয় পলিথিনৰ হয় সেইফালে দেখা পাইছে সেইফালে নিয়ৰ দেখা পাইছে একদম পূৰা বৈ আহি আছে এইফালে চ' শুই থাকিলে তো টাইমটো কেনেকৈ যায় অলপ পাত্তা নাপাম চ' সেয়ে অলপ টোপনি মাৰিবলৈ চেষ্টা কৰোঁ চ' যদি টোপনি নাহে আপোনালোকক লগ পাই থাকিম বাৰু আপোনালোকক যি হয় দেখাই থাকিম মানে এইবিলাক ফুটাত ধেৰি আছে মানে হাৱাবিলাক বহুত বেছি আহি যায় চ' সেয়ে শুই থাকিলে অকণমান সোনকালে টাইমটো গুচি যাব চ' সেয়ে শুই যাওঁ এতিয়া আপোনালোকক যদি এইখিনিতে মানে কথা এটা কওঁ অলপ ভয় লগা বুলিয়ে ক'ব লাগিব মানে ওচৰৰ মানুহবিলাকে কৈছে এতিয়া মানে মিউজিকো বাজি আছে ইয়াত ন আমি এতিয়া কেম্পিং কৰি আছোঁ অলপ চলপ গম পাইছে চাগে ৰাতি ইয়াত আছোঁ বুলি আমি কৈছোঁ থাকিছোঁ বুলি কৈছোঁ মানে ইয়াত ৰাস্তা এটা আছে মানে ওচৰতে আপোনালোকে দেখা পায় আমাৰ নবৌহঁতৰ ঘৰৰ পৰা ফ্ৰণ্টৰ ৰাস্তাটো আগত মানে এটা কালভাৰ আছে মানে ৰাতি মানে কিবা কিবি দৌৰা এনেকৈ কানুন কিবা কিবি হৈ থাকে বুলি কয় মানে এতিয়াও ফোন কৰিছিলে আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো যেনে ফোন কৰি কৈছে যে এনেকুৱা তেনেকুৱা হয় বুলি কৈছে কিন্তু চাওঁচোন বোলো আজি কি হয় যদি কিবা এনেকুৱা বাহিৰা বিকৃতি কিবা বস্তু দেখা পাওঁ বা কিবা মানে সম্ভৱ হয় ন চ' আপোনালোকক দেখাম তো চাই থাকিব এতিয়া টাইম পূৰা 10:30 বাজিছে ত' চাই থাককচোন ৰাতি এতিয়া কেইটা বজালৈকে এতিয়া মানে টোপনি ধৰে নধৰে তাকো নাজানো কিন্তু দেই এতিয়া এইবিলাক কৰি লৈছোঁ যদিও হাৱা কিন্তু মাৰিয়ে আছে মানে চ' এতিয়া অলপমান শুবলৈ চেষ্টা কৰোঁ চ' যদি টোপনি নাযায় আপোনালোকক লগ পাম কৈছোঁৱে নহ'লে যদি টোপনি গুচি যাওঁ ডাইৰেক্ট আপোনালোকক মৰ্ণিং লগ পাই আছোঁ চাই থাকক এইটো আমাৰ টেণ্ট এয়া জুই চুই জ্বলি আছে এয়া গান চান বক্সত বজাই পূৰা গানত বিজি পূৰা এটা গান লগাই দিয়া এয়া ৰমেনদা শুই আছে টোপনিত লাল গাল একেবাৰে গমেই নাপায় এয়া জুই ফুৱাই আছে জুইকা ধুনীয়াকৈ জ্বলাই এইফালে জুই ফুৱাই আছে ৰমেনদা শুই লাল গাল দিলে 11টা বাজি গ'ল বাৰু এই 11টা বাজিলে ৰমেনদা শুলে এইফালে জুই চুই জ্বলাই পূৰা ফূৰ্তি কৰি আছে আৰু বক্স বজা The next day. বৰ্তমান 6:30 বাজিলে ৰমেনদাৰ চেলেঞ্জ এদায় হ'ল সি গমেই পোৱা নাই যাওঁ তাক জগাই দিওঁগৈ ঐ উঠ 6:30 বাজিলে টোপনি লাল কাল গমেই পোৱা নাই গাইছ ফাইনেলি উঠিলোঁ গমেই পোৱা নাই টাইম 7:30 হৈ গ'ল নেকি 7:30 বাজি গ'ল 6:35 হৈ গ'ল চেলেঞ্জ ষ্টাৰ্ট হৈছিলে কালি 6:10 পৰা ছাকচেছ হ'লোঁ তো ফাইনেলি চেলেঞ্জ সমাপ্ত বুলি ক'ব পাৰি ঠাণ্ডা কিন্তু গাইছ কালি ৰাতি বহুত লাগিলে আপোনালোকে এইবিলাক চাব পাৰে চাওক হাতটো চাওক পানী দেখা পাইছেনে মোৰ মানে ঢেৰ পানী পৰিছে কালি নিয়ৰ বহুত বেছি ঠাণ্ডা ৰাতি 28 ডিগ্ৰী চেলচিয়াছত গৈছিলেগৈ ফাইনেলি চেলেঞ্জ আজি সমাপ্ত ত' ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ তো কেনেকুৱা কি পালে সকলোৱে কমেণ্ট কৰি জনাব মানে চেলেঞ্জটো যিমানটো হাৰ্ড হ'ব বুলি ভাবিছিলোঁ মানে ইমানো নেক্সট লেভেল নহ'লেগৈ মানে হ'লেও যিখিনিলৈকে ভাবিছিলোঁ ইমান হ'ব বুলি নাভাবিছিলোঁ কিন্তু সিমানটো হৈ গ'লগৈ মানে এইবাৰ কাপোৰ যে গোটেই তিতি আছে যেন তেন শুলোঁ ৰাতিটো প্ৰায় ৰাতিপুৱা টোপনি গ'ল বাৰু যেন তেন শুলোঁ আপোনালোকে ৰাতি মানে ব্লগিং নকৰিলোঁ বেছিকৈ এতিয়া ফাইনেলি গমেই পোৱা নাছিলোঁ জগোৱাতহে গম পাইছোঁ 6:30 বাজি গ'ল চ' 12 ঘণ্টা চেলেঞ্জ ছাকচেছফুল হৈ গ'ল চ' আৰু আপোনালোকক যদি নেক্সট কিবা চেলেঞ্জিং ভিডিঅ' লাগে তো কমেণ্ট কৰিব আৰু আজি এইটো মানে ইউটিউব দুনিয়াৰ ফাৰ্ষ্ট টাইম আজি চেলেঞ্জ ভিডিঅ' বনালোঁ চ' বাদ বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ তো নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই বাই জয় আই অসম